হাই ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? মই যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যাওঁ, ভাবিলোঁ অলপ ভিডিঅ' কৰি ৰাতিপুৱাৰ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ। চাওকচোন বাৰু, ৰাস্তাটো দুয়োকাষে সেউজীয়াৰ গছ-গছনি আৰু চাহ গছেৰে ভৰা এটি কি মনোমোহা পৰিৱেশ। মই যিহেতু আপাৰ আছামৰ ছোৱালী হয়, আমাৰ ইয়াত চাহ গছৰ বেছি কাৰণেই চাহপাতৰ পৰিমাণো বেছি দেই। এয়া চাওকচোন বাৰু ফ্ৰেণ্ড, আমাৰ ইয়াত কি ধুনীয়া এটা পৰিৱেশ। এয়া চাওকচোন ফ্ৰেণ্ড, আমাৰ ইয়াত ৰাতিপুৱা 8 বাজিলেই বাগানৰ কাম আৰম্ভ হয় কাৰণে বাগানৰ মানুহবিলাক লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। চাহ বাগান আৰু চাহ গছৰ কথা কৈ আছোঁ যিহেতু অলপ চাহৰ কথা নপতাকৈতো থাকিব নোৱাৰি, নে কি কয় ফ্ৰেণ্ড? মোৰ পিছে চাহ খুব প্ৰিয়। আপোনালোকে বাৰু চাহ ভাল পায়নে খায়? ঘৰত থাকিলে দিনটো কিমানবাৰ যে চাহ খাওঁ তাৰ চাগে কোনো হিচাপ নাই। ঘৰৰ বাহিৰত থাকিলে অলপ কম হয়, কিন্তু খোৱাটোতো হয়। আপাৰ আছামৰ ছোৱালী হয়, চাহ নাখাম সেইটোতো হ'বই নোৱাৰে, নে কি কয় ফ্ৰেণ্ড? চাহৰ কথা কৈ থাকোঁতে মই পাহৰি গৈছিলোঁ, আপোনালোকক দেখুৱাই থকা আমাৰ পৰিৱেশটো আকৌ অলপ দেখুৱাই দিছোঁ। এয়া চোৱা, কি ধুনীয়া পৰিৱেশ। পৰিৱেশটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।